দেউতাক গ'ল, ঘৰৰ সকলো সা সম্পত্তি গ'ল, পইচা পাতি সকলো শেষ। এতিয়া মাকৰো যাওঁ যাওঁ অৱস্থা। মোৰ নাম শ্ৰী দীপাঞ্জলি বৈশ্য। মোৰ মা এবছৰ ধৰি এটা জটিল ৰোগত ভুগি আছে। এই ৰোগটোৰ চিকিৎসা কৰি 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 মই ভাগৰি পৰিছোঁ। যি আছিল সকলো বেছি শেষ কৰি পেলালোঁ, এটা আশাতে যাতে মা আকৌ পুনৰ সুস্থ হৈ উঠে। মোক আকৌ মৰে মৰে মাইনা বুলি এবাৰ মাতে, কিন্তু এতিয়া ডক্টৰে কৈছে যে লিভাৰ ট্ৰেন্সপ্লেণ্টৰ বাহিৰে একো ৰাস্তাই নাই। পাৰিলে এয়াৰ এম্বুলেন্স দি লৈ যাব লাগে। জটিল ৰোগত আক্ৰান্ত মাকক চিকিৎসা কৰাই সকলো শেষ কৰিলে মঙলদৈ প্ৰফুল্ল নগৰৰ দীপাঞ্জলি বৈশ্য নামৰ এই যুৱতীগৰাকীয়ে। চিকিৎসাৰ নামত সকলো শেষ হোৱা যুৱতীগৰাকীয়ে এতিয়া দিক বিদিক হেৰুৱাই পেলাইছে। যোৱা এটা বছৰত 30 লাখতকৈ অধিক ধন খৰচ কৰাৰ পাছতো সুস্থ কৰিব পৰা নাই মাকক। ইফালে ঘৰৰ সকলো সা সামগ্ৰীও বেছি শেষ কৰিলে চিকিৎসাৰ খৰচ উলিয়াবলৈ। হস্পিটালৰ বাহিৰত আৰু বেলেগ কোনো ৰাস্তাইদি ঘৰত ৰাখিব নোৱাৰোঁ। মই বিল দি দি ভাগৰি পৰিছোঁ। এতিয়া মই ৰাইজৰ ওচৰত, সকলো ওচৰত মই ভিক্ষা খুজিছোঁ, কোনে যাতে মোক 10-5 টকাকৈ দি হ'লেও মোক সহায় কৰে। এই ৰোগটোৰ চিকিৎসাৰ বাবে মোক ডক্টৰে কৈছে যে 40 লাখ টকাৰ প্ৰয়োজন, কিন্তু মোৰ হাতত এতিয়া একোৱেই নাই, অকল ভেটিটোহে বাকী আছে। সেইটোও মই বেচিব ৰেডি আছোঁ, কিজানি মোৰ মা ভাল হয়ে। সেইকাৰণে মই সকলোৰে ওচৰত আকৌ প্ৰাৰ্থনা কৰিছোঁ, মোৰ মাক যাতে পুনৰ ঘূৰাই আনিব পাৰোঁ, আমাৰ এই ঘৰখন যাতে ভাঙি নাযায়। মোৰ দেউতাও নাই, মোক সহায় কৰক। মোৰ সহায় বাহিৰে একো নাই আৰু। গুৱাহাটীৰ ইণ্টাৰনেশ্যনেল হাস্পতালত চিকিৎসাধীন মাকক টকাৰ অভাৱত চিকিৎসা কৰাব নোৱাৰি পুনৰ ঘৰলৈ উভতাই আনিছে দীপাঞ্জলীয়ে। চিকিৎসকৰ মতে অতি শীঘ্ৰেই ৰাজ্যৰ বাহিৰৰ চিকিৎসালয়লৈ নি লিভাৰ ট্ৰান্সপ্লাণ্ট নকৰিলে বেছিদিন বাচি নাথাকিব দীপাঞ্জলীৰ মাতৃ। আৰু মই হস্পিটালৰ বিল দিব নোৱাৰি যোৱাকালি গুৱাহাটী ইণ্টাৰনেশ্যনেল এপলৰ পৰা ঘূৰাই লৈ আহিছোঁ ঘৰত। এতিয়া কণ্ডিশ্যন ইমান বেয়া হৈ গৈছে, ICUৰ প্ৰয়োজন। যদি চৰকাৰে মোক এইখিনি সহায় কৰে, যাতে এটা ICUৰ ব্যৱস্থা কৰি দিয়ে, যেতিয়ালৈ আমি বাহিৰত নিব নোৱাৰোঁ, গুৱাহাটী GMCতে যাতে ICUৰ ব্যৱস্থা এটা কৰি দিব পাৰে, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ, মোক সহায় কৰক। মঙলদৈৰ পৰা লক্ষীনন্দন কলিতা, আছাম টক্স।